আপুনি বাৰু এজন চৰকাৰী কৰ্মচাৰী নেকি? যদি আপুনি এজন চৰকাৰী কৰ্মচাৰী হয় আৰু আপুনি যদি প্ৰাথমিক বিদ্যালয় কৰ্মৰত এজন শিক্ষক হয় তেতিয়াহ'লে আপোনালোকৰ কি সুখবৰ সেই সুখবৰটো নেকি আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিলে গম পাব। গতিকে আহক বন্ধু বান্ধৱীসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, মোৰ নাম গৌৰৱ। আমাৰ চেনেল অনলাইন সহায়লৈ আপোনালোক সকলোকে পোনপ্ৰথমতে স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল, আজিৰ সুখবৰটো হৈছে যে যিসকলে বৰ্তমানলৈকে প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক হিচাপে কৰি আছে কৰ্মৰত বা জ্যেষ্ঠতাৰ ভিত্তিত প্ৰধান শিক্ষকৰ পদৰ বাবে আবেদন কৰিছিলে বা আশা কৰি আছিলে যে প্ৰধান শিক্ষকৰ পদ কেতিয়া প্ৰাথমিক বিদ্যালয়ত দিব, গতিকে বন্ধু বান্ধৱীসকল আপোনালোকৰ এই আশা এতিয়া পূৰণ হ'বলৈ গৈ আছে। গতিকে আশাটো হৈছে যে আপোনালোকে মোৰ মোবাইল স্ক্ৰীণত আপোনালোকে চাব পাৰি আছে যে গভৰ্ণমেণ্ট অফ আছামৰ ফালৰ পৰা এখন নটিফিকেশ্যন আহিছে আৰু এই নটিফিকেশ্যনটো আপোনালোকে চাব পাৰিছে যে লিখা আছে গভৰ্ণমেণ্ট অফ আছামৰ ফালৰ পৰা এটা নটিফিকেশ্যন আহিছে আৰু এই নটিফিকেশ্যনটোৰ জৰিয়তে আপোনালোকৰ ব্লকৰ অধীনত বা আপোনালোকৰ ডিষ্ট্ৰিক্টৰ অধীনত যিসকল শিক্ষকে বৰ্তমানলৈকে ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হিচাপে কৰ্মৰত কৰি আছিলে বা প্ৰধান শিক্ষক হ'ম বুলি ভাবি আছিলে সেইসকলৰ বাবে এটা সুখবৰ আহিছে। আৰু আপোনালোকে চাব পাৰিছে ইয়াত লিখা আছে যে ছিনিয়ৰ মোষ্ট এছিষ্টেণ্ট টিচাৰসকলক হেড টিচাৰলৈ আপগ্ৰেডেশ্যন কৰা হ'ব, অৰ্থাৎ অৰ্হতাৰ ভিত্তিত আৰু জ্যেষ্ঠতাৰ ভিত্তিত আপোনালোকে এতিয়া প্ৰধান শিক্ষকৰ পদ আপোনালোকে লাভ কৰিব পাৰিব আপোনালোকে যদি প্ৰাথমিক বিদ্যালয়ৰ এজন কৰ্মৰত শিক্ষক হয়। আৰু আপোনালোকৰ কাৰণে এটা ডিটেইলছ বিচাৰিছে, আপোনালোকে চাব পাৰিছে যে এই ডিটেইলছটো ইয়াত কি বিচাৰিছে নতুনকৈ যে আপোনালোকৰ গ্ৰেড পে কিমান আপোনালোকে এতিয়া পাই আছে বৰ্তমানলৈকে আৰু আপোনালোকৰ ডেট অফ ৰিটায়াৰমেণ্ট কিমান সেই সম্পৰ্কে আপোনালোকৰ পৰা এটা ডাটা বিচাৰিছে। আৰু এই ডাটাটো আপোনালোকে চাব পাৰিছে যে 19 জুন তাৰিখৰ ভিতৰত আপোনালোকৰ এই ডাটাটো আপোনালোকৰ মেইল যোগে পঠিয়াবলৈ দিছে। আপোনালোকৰ ব্লকৰ ফালৰ পৰা বা আপোনালোকৰ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা আপোনালোকৰ ডাটাখিনি মেইল যোগে আপোনালোকৰ এই গভৰ্ণমেণ্ট অফ আছামৰ যি ইমেইলটো দি আছে এই ইমেইলত পঠিয়াব আৰু এই ইমেইল যোগে পঠিওৱাৰ পাছত আপোনালোকৰ অতি সোনকালে আপোনালোকৰ বাবে এটা হেড টিচাৰৰ আপোনালোকৰ নিযুক্ত হ'বলৈ গৈ আছে। আৰু হেড টিচাৰৰ নিযুক্ত আপোনালোকে এই নটিফিকেশ্যনটো চায়ে গম পাইছে যে আপোনালোকে হেড টিচাৰৰ নিযুক্ত এইবাৰ হ'বই। গতিকে এইটো এটা আপোনালোকৰ বাবে অতি সুখবৰ। আৰু আপোনালোকে হেড টিচাৰ হ'লে আপোনালোকৰ গ্ৰেড পে কিমান হ'ব আপোনালোকে নিশ্চয় গম পাইছে যে আপোনালোকৰ গ্ৰেড পেও বৃদ্ধি হ'ব আৰু লগতে আপোনালোকৰ চেলাৰিও ইনক্ৰিজ হ'ব আৰু আপোনালোকে অন্যান্য সুবিধাসমূহ এতিয়া আপোনালোকে গ্ৰহণ কৰিব পাৰিব। আৰু আপোনালোকে জানে যে হেড টিচাৰ হোৱাৰ পাছত আপোনালোকে এতিয়াৰ পৰা DDOৰ যি পাৱাৰ থাকে, অৰ্থাৎ আপোনালোকৰ ডিছবাৰ্চিং যি পাৱাৰটো থাকে আপোনালোকৰ ড্ৰয়িং ডিছবাৰ্চিং অফিচাৰৰ যি পাৱাৰ থাকে সেই সম্পূৰ্ণ পাৱাৰখিনি আপোনালোকে এতিয়া পাব। আপোনালোকৰ যি এছিষ্টেণ্ট টিচাৰসকল আছে সেইসকলৰ চেলাৰী বিল বনাব পাৰিব আৰু চেলাৰী বিল আপোনালোকে এতিয়া নিজে অনলাইনৰ যোগেদি বনাব পাৰিব। অৰ্থাৎ DDOৰ যিখিনি কাম কৰে এতিয়া আপোনালোকেও কৰিব পাৰিব। সম্পূৰ্ণ DDOৰ পাৱাৰটো আপোনালোকক দি দিয়া হ'ব আৰু লগতে আপোনালোকৰ চেলাৰী ইনক্ৰিজো হ'ব আৰু আপোনালোকৰ বাবে এইটো এটা সুখবৰ। যদি এনেকুৱা ধৰণৰ খবৰ আপোনালোকে পাই থাকিব বিচাৰে তেতিয়া আমাৰ চেনেলটোত লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আপোনালোকে যদি এনেকুৱা ধৰণৰ ভিডিঅ' আৰু আগলৈ পাই থাকিব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব। তেতিয়া আমাৰ এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আপোনালোকে সকলোতকৈ আগত পাই থাকিব। গতিকে বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই আছিলে। পুনৰ লগ পাম অন্য এটা নতুন ভিডিঅ'লৈ। জয় অসম, বন্দে মাতৰম।